নমস্কাৰ বন্ধুসকল, আজি যি ঘটনাক লৈ মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ গাৰ নোম শিহৰি উঠিব আৰু এই ঘটনাটো গোটেই ঝাৰখণ্ডতেই এটা শোকৰ সৃষ্টি কৰিছে আৰু এই ঘটনাটো হয়তো আপোনালোকে এতিয়াও শুনা নাই বা কোনোবাই যদি শুনিছেও তেখেতেও হয়তো ভাবিছে যে এনেকুৱা ঘটনা কেনেকৈ হ'ব পাৰে। আমি সকলোৱে আমাৰ পিতৃক আমাৰ সেনাৰ নিচিনাকৈ আমাক সুৰক্ষা দিয়াৰ নিচিনা আমি ভাবোঁ। সদায় সুৰক্ষা দি ৰাখে আমাক দেউতাই। যিমান পাৰে সিমান কষ্ট কৰি আমাৰ ঘৰখনক সুৰক্ষা দিয়ে, আমাক সুৰক্ষা দিয়ে, লগতে আমাক ভালকৈ পোহপাল দিয়ে, ঘৰখন যাতে শান্তিত থাকে। এয়া আমি সৰুৰ পৰা জনামতে দেউতাকসকলে এয়া বিচাৰে। কিন্তু ঝাৰখণ্ডৰ গিৰিদিহ বুলি জিলাৰ এটা ঘটনাই যোৱা দেওবাৰে ৰাতি হৈ যোৱা ঘটনা, কিন্তু এই ঘটনাটো যোৱাকালিৰ পৰাহে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। কাৰণ এই ঘটনাটোত যি চাঞ্চল্যৰ সৃষ্টি কৰিছে এয়া আপুনি মই সপোনতো ভাবিব নোৱাৰোঁ। আৰু এই ঘটনাটো হৈছে এজন দেউতাকে 3 গৰাকী নিজৰ ছোৱালী সন্তান মাজ নিশা ধাৰ থকা দাৰে ৰেপি হত্যা কৰাৰ ঘটনা। আৰু এই ঘটনা পুলিচে বৰ্তমানো তদন্ত কৰি আছে। দেউতাক নন্দু যাদৱ তেখেতক এৰেষ্টও কৰিছে, কিন্তু সেই নন্দু যাদৱে কি কাৰণত এই ঘটনাটো কৰিলে, এই কাণ্ডটো কৰিলে, এয়া এতিয়ালৈকেও পুলিচে ক'ব পৰা নাই। আৰু লগতে দুজন ল'ৰাও প্ৰথমপিহে বাচি যাব পাৰিলে সেই দেউতাকৰ হাতৰ পৰা। কাৰণ ডিঙিত দুয়োৰে ৰছী লগাই দেউতাকে ওপৰৰ ফালে টানি থাকোঁতেই ডিঙিৰ পৰা জৰি উলিয়াই দুয়োজনে পলাবলৈ সক্ষম হয়। কিন্তু এই যিটো ঘটনা, এই ঘটনাৰ পৰাই গোটেই সমাজত ল'ৰা ছোৱালীৰ ভিতৰত এটা সন্দেহ আৰু ভয়ৰ সৃষ্টি হয়। কিজানি মোকো মোৰ দেউতাই এনেকুৱা কৰিব পাৰে নেকি। আৰু এই চিন্তাই এজন ল'ৰা বা ছোৱালীক কি পৰিস্থিতিত পেলোৱাব পাৰে, এয়া আপোনালোকে চিন্তা কৰি চাওক এবাৰ। আজি সমাজত এনেকুৱা কিছুমান ঘটনা ঘটিছে যিবোৰ কৈ শেষ কৰিব নোৱাৰা কিছুমান ঘটনা আছে, যিবোৰ ঘটনা হয়তো আপুনি মই কেতিয়াও ভাবিবই নোৱাৰোঁ। এনেকুৱা ঘটনা যেন আমি নিজ হাতেৰে নিজৰ সন্তানক এনেকৈ মৃত্যুমুখলৈ ঠেলি দিব পৰা ঘটনা। গতিকে মই আপোনালোকক ইনফৰমেশ্যন হিচাপে এই ভিডিঅ'টো বনাই আপোনালোকক জনাইছোঁ। আৰু আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি চাব পাৰে ঝাৰখণ্ডৰ এই ঘটনাটো। আজি 2 দিন ধৰি এই ঘটনাটো ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ তদন্ত বৰ্তমানে পুলিচে কৰি আছে। কিন্তু ইয়াৰ যিটো মটিভ, কি কাৰণত যে দেউতাকে এনেকৈ 3 গৰাকী ছোৱালীক মৃত্যুমুখলৈ ঠেলি দিয়ে, ইয়াৰ কথা এতিয়াও পুলিচে ক'ব পৰা নাই। পিছলৈ যদি গম পাওঁ তেতিয়াহ'লে মই এই কেছটোৰ আপডেট নিশ্চয় আনিম। আপোনালোকে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেখেতসকলে লাইক এটা কৰি দিব, আৰু লগতে মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰো কৰিব। ধন্যবাদ।